ৰঙালাওৰে ইমান মচমচীয়া আৰু সোৱাদ লগা পাকৰা বনাব পাৰি জানেনে? আজি বনাও আহক একেবাৰে ক্ৰিস্পি পাম্পকিন পাকৰা। Welcome to Runa's Lifestyle. নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰুনাছ লাইফষ্টাইল চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ৰঙালাওৰ একেবাৰে সোৱাদ লগা মচমচীয়া পকৰা ৰেচিপি। এয়া চাব পাৰিছে, মই এইটো চাউলৰ গুড়িৰ লগত অলপমান নিমখ, হালধি আৰু জিৰাৰ গুড়ি অলপমান লৈছোঁ, জলকীয়াৰ গুড়ি অলপমান লৈছোঁ আৰু অলপ কালি জিৰা লৈছোঁ, ইমানলৈ লৈছোঁ আৰু ছ'ডা লৈছোঁ অলপমান, বেকিং ছ'ডা আৰু বেকিং পাউডাৰ নল'লেও হ'ব বাৰু, ল'লেও ল'ব পাৰিব অলপ, আৰু হালধিৰ গুড়ি এইবিলাকে লৈছোঁ। এইবিলাকে দি বেটাৰ ৰেডি কৰিছোঁ, চাব পাৰিছে। আপোনালোকে ভিডিঅ'টো উপভোগ কৰক, ইয়াতে আৰু বাকী ক'বলগীয়া একোৱেই নাই, দেখিলে গমেই পাব। তো মই ভিডিঅ'টো মিউজিকৰ সহায়ত আগবঢ়াই লৈ যাওঁ। থেংক ইউ বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চোৱাৰ অনুৰোধ থাকিল। চাব পাৰিছে বন্ধু বান্ধৱীসকল, একেবাৰে কম সময়ৰ ভিতৰত মিঠা লাওৰ পকৰা ৰেডি হৈ গ'ল।
এতিয়া প্ৰায় পকৰি ভজা শেষে হৈ গ'ল অলপমান বাকি আছে অলপ বেটাৰ আছে আৰু এই বেটাৰখিনিৰে মই বাকি থকা মিঠা লাউৰ চিপ কেটা ভাজি লম পকৰা কেটা তো আপোনালোকে জুনে জুনে মোৰ লগত এতিয়ালৈকে আছে থ্যাংক ইউ সো ভেৰি মাচ ইমান সময় মোৰ লগত থকাৰ কাৰণে আৰু নতুন বন্ধুসকলক কৈছোঁ যদি আপোনালোকে আজি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লগতেই থাকি যাব পাৰে আৰু বেল আইকন প্ৰেছ কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব যাতে মোৰ নতুন ভিডিঅ' আহিলে নটিফিকেশ্যন পাব পাৰে আপোনালোক সকলো বন্ধু বান্ধৱীয়ে মোক বহুত সাপোৰ্ট কৰিছে এইদৰে সাপোৰ্ট কৰি যাব ময়ো আপোনালোকৰ লগত সদায় আছোঁ আজি মই দুপৰীয়াৰ লাঞ্চ ৰেচিপিখিনিও আপোনালোকৰ আগত দেখুৱালোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি লগতে থাকিব থ্যাংক ইউ সো মাচ ফৰ ৱাচিং টাটা আল্লাহ হাফিজ